মোৰে বুকুত পাহৰিব নোৱাৰা ৰাগিয়া পনৰ লাগিছে তো হেমলো জি গাইজ যদি আপোনালোকেও এনেকুৱা ট্ৰেডিং লিৰিকেল ষ্টেটাছ ভিডিঅ' বনাব বিচাৰিছে এই ভিডিঅ'টো ফুল এণ্ডলৈকে চাব যদি বনাব বিচাৰে তো ডেছক্ৰিপশ্যন বক্সত এপছটোৰ লিংক দিয়া আছে তো ফাৰ্ষ্টে এলাইনমেণ্টটো অ'পেন কৰি লওঁ তো ডেছক্ৰিপশ্যন বক্সত বিটমাৰ্ক প্ৰজেক্ট দিয়া আছে বিটমাৰ্ক প্ৰজেক্টত ক্লিক কৰিব আৰু ইয়াতে ফাৰ্ষ্টে লগতো মোৰ লগতো লগাই লওঁ যদি আপোনালোকৰো এনেকুৱা লগো বনোৱা আছে আপোনালোকে লগাই ল'ব তো এইটো মোৰ লগতো তো এইটো ফুল স্ক্ৰীন কৰি লওঁ তাৰপিছত ইয়াতে ফটো কেইখন চিলেক্ট কৰিব লাগিব ফাৰ্ষ্টে মই যিকেইটা ফটো গুগলৰ পৰা ডাউনলোড কৰিছোঁ তো সেইকেইটা চিলেক্ট কৰিব লাগিব তো ইয়াতে ফুল স্ক্ৰীন কৰি দিব আৰু এনেকৈ চিলেক্ট কৰি ফুল স্ক্ৰীন কৰি লাষ্টলৈকে তেনেকৈ চিলেক্ট কৰি যাবা আৰু লাষ্টটো মই অলপ শিকাই দিছোঁ আৰু বেছিকৈ নহয় তো ইয়াতে ফুল স্ক্ৰীন কৰি ল'বা তো এনেকৈয়ে ফটোকেইখন চিলেক্ট কৰি ল'লোঁ বৰ্তমান স্নেক ইফেক্ট বুলি ডেছক্ৰিপশ্যন বক্সত লিংক এটা দিয়া আছে সেইটো ক্লিক কৰিব ডাউনলোড কৰি ল'ব ফাৰ্ষ্ট এই কপি ইফেক্ট বুলি লিখা আছে ইয়াত ক্লিক কৰিব আৰু এই থ্ৰী লাইন এটা আছে ইয়াতে ক্লিক কৰিব তাৰপিছত কপি ইফেক্ট কৰি ল'ব তাৰপিছত বেক কৰিব বিটমাৰ্ক প্ৰজেক্টত যাব আৰু বিটমাৰ্ক প্ৰজেক্টত গৈ ইয়াত ইফেক্টটো কপি কৰিব লাগিব তাত যে যোনটো ইফেক্ট কপি কৰিছোঁ এইটো ইয়াত কপি কৰিব লাগিব ইফেক্টছত গৈ ফেচ অৰ ইফেক্ট বুলি লিখা থাকিব তাতে ক্লিক কৰিব তো ইয়াতে ইফেক্টটো কপি হৈ গ'ল চাব পাৰে তো ছেকেণ্ড ইফেক্টটো কপি কৰিব লাগে ইয়াতে এনেকৈ ক্লিক কৰি এনেকৈ কপি কৰিব আৰু বিটমাৰ্ক প্ৰজেক্টত গৈ ইফেক্টটো লগাই দিব তো ভিডিঅ'টো তেনেকৈ আৰু যদি ইয়াতো ক্লিক কৰি দিব ভিডিঅ'টো সেইটোৱে আৰু তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটোলৈকে নতুনকৈ আহিছে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো এনেকুৱা ষ্টেটাছ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিয়ে থাকিম আপোনালোকে আশীৰ্বাদ দিব আৰু ছাপোৰ্টটো কৰিব অলপ তো বাই বাই টেক কেয়াৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ